নমস্কাৰ মই নুপুৰ স্বাগতম জনাইছো নুপুৰ কোঁৱৰ মিউজিকেল ইউটিউব চেনেললৈ আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিছো আজি একচুয়ালি বেলেগ টপিকৰ ওপৰত কথা নাপাতো আজি একচুয়ালি মোৰ ঘৰৰ পিছ সাইডে এটা আইল্যান্ড আছে সৰু আইল্যান্ড আৰ্টিফিশিয়াল আইল্যান্ড জাস্ট মাত্ৰ 500 মিটাৰ আইল্যান্ড যাক কোৱা হয় ডুবাই ব্লু ৱাটাৰ আইল্যান্ড ইয়াতে সবচে টলেষ্ট অবজাৰভেশন হুইলটো আছে 14,000 passenger capacity with 48 capsule এটো আন্ডাৰ কনস্ট্ৰাকশন আছে বা তথাপি অলমোস্ট হৈ গল সব ভাবিলো হেতু অলপ এক্সপ্লোৰ কৰো লগতে আপোনালোকক শৰ্টস কিছুমান দেখাও আৰু লগতে ভিজাৰ বিষয়ে আৰু জবৰ অপৰচুনিটিৰ বিষয়ে এটা কথা বিশেষকৈ জনাব বিচাৰো সো ভিডিওটো শেষলৈকে চাই থাকিব লাষ্টত মই গিভ এৱে এটাও কৰিম আৰু লগতে ভিজা আৰু জবৰ বিষয়ে এটা ইম্পৰ্টেন্ট কথা জনাম ধন্যবাদ এই আইল্যান্ডখন 2013ত আনবিল্ড হৈছিলে আৰ্টিফিশিয়াল আইল্যান্ড সব ফিচাৰ্স আছে ইয়াতে 3 মিলিয়ন পিপল প্ৰত্যেক বছৰে আহে চাবলে বাট এই বছৰ অলপমান মানুহ কম যেহেতু করোনা চলি আছে আৰু এই আইল্যান্ডখন যে প্ৰজেক্টটো গোটেই কষ্ট আছিল 1.6 বিলিয়ন আৰু 1 বিলিয়ন ইউএছ ডলাৰৰ প্ৰজেক্ট আছিল আপোনাৰ অবজাৰভেশন হুইলটো It's hard for me to let go. ইয়াতে সবচে টলেষ্ট অবজাৰভেশন হুইলটো আছে ওয়ার্ল্ডৰ ভিতৰত আৰু ইয়াতে যোনটো হুইল আছে তাতে 14,000 প্যাসেঞ্জাৰ ক্যাপাসিটি 48 টা ক্যাপসুলস আছে পাম জুমেৰা বুৰ্জ খলিফা পুৰা ভিউ ইয়াৰ পৰা পোৱা যায় তো তাৰে কেইটামান সিনেমেটিক শট দেখাও আপোনালোকে অলপমান এনজয় কৰক But I think that I'm finally feeling good again. ইয়াতে আপোনাৰ ৰেষ্টুৰেণ্টছ হস্পিটেলছ ক্যাফেজ এভৰিথিং এভেইলেবল ইয়াতে আপোনাৰ বহুত ৰেষ্টুৰেণ্টছ এভেইলেবল আছে ক্যাফেজ এভেইলেবল আছে খোৱাৰ কাৰণে এনজয় কৰাৰ কাৰণে ইণ্ডিয়ান ৰেষ্টুৰেণ্টছ ইয়াতে বহুত এভেইলেবল আছে মই এতিয়া বৰ্তমান এখন ইণ্ডিয়ান কিচেন ককটেইল লঞ্চত আছোঁ সো ইয়াতে খোৱাৰ কাৰণে একো প্ৰবলেম নাই ডুবাই একচুৱেলি ৱৰ্ল্ডৰ ভিতৰত ফেমাছ খোৱাৰ কাৰণে আপোনাৰ সবচে বেষ্ট প্লেচ হয় ইয়াতে আপুনি প্ৰত্যেকখন কান্ট্ৰিৰ ডিছ আপুনি এনজয় কৰিব পাৰিব সো সেইবাবে ভাবিলো জনাই দিওঁ আপোনালোকক জাস্ট ফুৰিবলৈ আহিছিলোঁ যেহেতু বহুত ভোক লাগিছে ব্ৰেকফাষ্ট কৰা নাই সো আজি ভাবিলোঁ হট ডগত ব্ৰেকফাষ্ট কৰিম সো ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ বেলেগ আৰু ভিউ It's hard for me to let go. But I think that I'm finally feeling good again. So hard 'cause I loved you. সো গাইজ ডুবাই ব্লু ৱাটাৰ আইল্যান্ডৰটো মই সিনেমেটিক শট বা আপোনাৰ শটছবোৰ দেখাই আছোঁ তাৰ বিষয়ে কৈও আছোঁ লগতে বহুত ইম্পৰ্টেণ্ট এটা কথা জনাই থওঁ আপোনালোকক যোনে যোনে ডুবাই অহাৰ কাৰণে প্ল্যান কৰিছে ভিজিট ভিজাত তেওঁলোকে ৰামাদানৰ পিছত আহক এপ্ৰিলৰ পিছত আহক যাতে আপোনালোকে সময় পায় কাৰণ ৰামাদানৰ সময়ত ম্যাক্সিমাম কোম্পানিজ হাফ ডে হয় বহুত ব্যস্ত থাকে তেওঁলোক আৰু সেইবাবে মই অনুৰোধ কৰিম ৰামাদানৰ পিছত আহক আৰু ভিজিট ভিজাৰ কাৰণে চক ইমান বিশেষ একো টেনশ্যন নাই যেতিয়া মই ভিজিট ভিজাৰ কাৰণে প্ল্যান কৰি আছিলোঁ তেতিয়া ময়ো ভাবিছিলোঁ যে বহুত কমপ্লিকেটেড হয় তেনেকুৱা একো নাই আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে মই লিংক দি দিম লগতে মোৰ সুবিধা লাগিলে মই স্পন্সৰ কৰি দিম লাগিলে আপুনি মেছেজ কৰিব মই কিমান চাৰ্জ লাগে স্পন্সৰ মই কেনেকৈ কৰিম গোটেইখিনি জনাই দিম আৰু লগতে এটা ভাল কথা জনাওঁ মোৰ এই ভিডিঅ'টোত যদি 20,000 ভিউজ পাওঁ আৰু লগতে 1000 লাইকস পাওঁ মই এজন সাবস্ক্ৰাইবাৰক মই মোৰ নিজৰ স্পন্সৰ ভিজিট ভিজা এখন গিভ এৱে কৰিম
সো অনুৰোধ কৰিম যাতে সবেই লাইক কৰে 1000 লাইকস আৰু সাবস্ক্ৰাইব কৰে কমেন্ট কৰি জনাব ভিডিওটো কেনেকুৱা পালে তাৰ ভিতৰৰ পৰাই মই এজনক চুজ কৰিম আৰু মোৰ ফালৰ পৰা আমাৰ অসমীয়া ল'ৰা এটাক মই বিচাৰোঁ যাতে অসমৰ পৰা যিমান পাৰে আমাৰ ইউথছখিনি যাতে ডুবাই আহে কাৰণ এনেকুৱা নহয় যাতে অপৰচুনিটি নাই অসমত অপৰচুনিটি আছে কিন্তু যাৰ যাৰ মন থাকে এটা বহুতৰে মোৰ আজি মন আছিলে ডুবাইত কাম কৰাৰ বা ইণ্টাৰনেশ্যনেল লেভেলত কাম কৰা সেইকাৰণে মই আহিলোঁ তেনেকুৱা কোনো কথা নাই হয়তো কাৰোবাৰ এটা পেশ্যন থাকিব পাৰে মন থাকিব পাৰে যাৰ মন আছে কমেণ্ট কৰক মই তাৰ ভিতৰত এজনক এখন ভিজিট ভিজা নিশ্চয় মোৰ ফালৰ পৰা গিভ এৱে কৰিম যদিহে 1000 লাইক আৰু 20000 ভিউজ পাওঁ ডাঙৰ কথা নহয় কাৰণ লাষ্ট ভিডিঅ'ত মোৰ অলমষ্ট 10000 ভিউজ পাইছোঁ চ' সেইবাবে অনুৰোধ কৰিম ভিডিঅ'টো ছাপোৰ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফ্ৰেণ্ডছৰ লগত ধন্যবাদ গাইজ হোপ আপোনালোকে ভিডিঅ'টো চাই পিনে ভাল পালে একচুৱেলি আজি অলপমান বেলেগ ধৰণৰ কৰিলোঁ মই ভিডিঅ'টো লাষ্ট অনলাইন কেনেকৈ আৰ্ণ কৰিব পাৰি ডুবাইত কেনেকৈ চাকৰি পাব ডুবাইত চাকৰি পোৱাৰ টিপছ এনেকৈ ভিডিঅ' বনালোঁ চ' হয়তো আপোনালোক ব'ৰ হৈ গৈছে চ' সেইকাৰণে অকণমান ডুবাই ব্লু ৱাটাৰ আইলেণ্ড দেখালোঁ হোপ আপোনালোকে ভাল পালে আৰু যোনে যোনে মোৰ লাষ্ট ভিডিঅ'কেইটা চোৱা নাই আই বটনত মই দি দিছোঁ লিংকখিনি আপোনালোকে গৈ চাব পাৰে আৰু লগতে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিবলৈ নাপাহৰিব মেছেজ কৰিবলৈ নাপাহৰিব মই নিশ্চয় ছাপোৰ্ট কৰিম আৰু লগতে আহিব লগা টপিকটো বৰ ইণ্টাৰেষ্টিং হয় মই অনলাইন বিজনেছৰ বিষয়ে আকৌ ভিডিঅ' বনাম মাজে মাজে এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম যাতে আপোনালোক ব'ৰ নহয় আৰু মোৰ গানৰ যিহেতু এটা পৰিকল্পনা চলি আছিলে অতি সোনকালে মোৰ মন উৰা মাৰে গানটো ৰিলিজ কৰিম সকলোৱে যাতে ছাপোৰ্ট কৰে লাইক কৰে আৰু শ্বেয়াৰ কৰে আৰু এই ভিডিঅ'টো কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা পালে জনাব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিবলৈও নাপাহৰিব ধন্যবাদ